ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে, ময়ো ভালে আছোঁ। আৰু ফ্ৰেণ্ডছ, আজি অলপমান ওলাই যাম বুলি ভাবিলোঁ আপোনালোককো লগত লৈ যাম। তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক। বৰ্তমান ওলোৱা নাই, মই ওলাই লগ পাই আছোঁ। ওলাই হোৱাৰ পিছত মই আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ, কাৰণ মোৰ ল'ৰাটোৱে অকণমান ডিষ্টাৰ্ব কৰি আছিলে, সেইবাবে দেখুৱাবলৈ নোৱাৰিলোঁ। এতিয়া য'ত গৈ আছোঁ তাত গৈহে লগ পাম আৰু। তেনেহ'লে মোৰ ভিডিঅ'টো চাই থাকক। ক'লে বাৰু গৈ আছোঁ ঠিক নাই আজি। তেনেহ'লে মোৰ ভিডিঅ'টো চাই থাকক, শেষলৈ কি বা হয়। ইয়াতে দেখোন বজাৰ বহি আছে, বজাৰো কৰিব লাগিব আজি। চ' ফ্ৰেণ্ড, আমি আহিলোঁ ৰেষ্টুৰেণ্ট। আপোনালোকে চাই থাকক আমি কি কৰোঁ আৰু ল'ৰাটোৰ লগত কেনেকৈ থাকোঁ আৰু আমি কি খাওঁ, চাই থাকক। ল'ৰাটোৰ আগত কেমেৰা অন কৰিবই নোৱাৰি, আগে ভাগে আহি সিহে ৰয়। আৰু ফ্ৰেণ্ডছ, আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ ঘৰত যদি ল'ৰা আছে, মানে ল'ৰা বা ছোৱালী আছে, ইমান উৎপাত কৰেনে? মোৰ ল'ৰাটো কিন্তু বহুত উৎপাত কৰে দেই। কৰি আহিলে একচুৱেলি আমি অৰ্ডাৰ দিছিলোঁ, পিজ্জা আহি গ'ল। চ' আপোনালোকে চাই থাকক আৰুনো কি কৰোঁ। তো ফ্ৰেণ্ড, দেখিছেই নহয় আমাৰ সৰু পৰিয়ালটো। আপোনালোকে আশীৰ্বাদ কৰি থাকিব আমাৰ এই ফেমিলিটো যাতে সদায় এনেকেই হাঁহি মুনিয়েই থাকে। তো ফ্ৰেণ্ড, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। তো নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।